हेलो फ्रेंड्स मैं मोर चेनेलटुले आपलोকক सकलोके स्वागतम जनाइছোঁ। আজি বছৰৰ মানে 2020 চনৰ শেষৰ দিন, কাইলৈ নতুন এটা মানে বছৰ আৰম্ভ হ'ব। আপোনালোকৰ সকলোলৈকে নতুন বছৰৰ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মই অকমান বজাৰলৈ যাবলৈ লাইছোঁ। বজাৰলৈ মানে কি আৰু এই 31st পালন কৰিবৰ কাৰণে অকমান বস্তু কিনি আনিম আৰু মোৰো মানে দুটামান বস্তু কিনিবলগীয়া আছে, সেইকেইটাও আনিম বুলি ভাবিছোঁ। আজি আসলে যাব নালাগে, মোৰ অকমান যোৱাটো দেৰি হৈছে, হলেও পাই যামহি গধূলি আগে আগে। আৰু আমাৰটো আজি মানে ঘৰৰ অকল মানুহকেইজন লগ লাগিহে খুৱাব। ওচৰত তেনেকৈ আমাৰ কোনো মানে ৰিলেটিভৰ মানুহ নাই বা ওচৰ চুবুৰীয়া তেনেকৈ মানে খাব পৰাও মানুহ নাই কোনো লগে ভাগে। আপোনালোক সকলোৱে চাগে নিজৰ ঘৰত হওক লগ ভাগ হওক সকলোতে মিলি জুলিয়ে খাব। বাৰু তেতিয়াহ'লে মই বজাৰৰ পৰা আহি লৈ আপোনালোকক গধূলি লগ পাই আছোঁ। আজি আমাৰ সন্ধিয়াৰ আয়োজন এয়া চুজিৰ হালুৱা আৰু এয়া লাল চাহ। তাৰপিছত আমাৰ নতুন বছৰ আদৰণিৰ কাৰণে কি বনাম আপোনালোকক মই দেখাই থাকিম। আৰু ঘৰৰ অকল মানুহকেইটাই আৰু কোনো নাইয়ে আজি, তাতে ডাঙৰজনী ছোৱালীও নাই, অকল আৰু আমি এই ল'ৰা দুটা, ছোৱালীজনী সৰুজনী ছোৱালী, হাজবেণ্ড, মা, ইমানেই আৰু। বাৰু এইখিনিতে আমি চবে চাহ খাই লওঁ, তাৰপিছত কি কৰিম অলপ আপোনালোকক দেখাই থাকিম। হেল্ল' ফ্ৰেণ্ডছ, এয়া চাহ খাবলৈ লৈ লৈছোঁ। চাহ চবকে দিয়া হৈ গ'ল, এতিয়া মই লাষ্টত খাম। আৰু খাই পেলাই আজি যিখিনি আয়োজন কৰিছোঁ সেইখিনি মই অলপকৈ মানে আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ। আজি চিকেনৰ মানে বাটাৰ চিকেন বনাবলৈ কৈছে ল'ৰাটোৱে, দিনতে কৈছে যে চিকেন বনালে বাটাৰ চিকেন বনাবা। আৰু ইটো সৰুটো ল'ৰাই কৈছে, সৰু মানে কি আৰু টুইন আৰু, এটাক ডাঙৰ কওঁ এটাক সৰু কওঁ, ইটোৱে কৈছে যে মা তুমি চিকেন পুৰিবা। আৰু এওঁ মাছো লৈ আনিছে, কৈছে মাছো অকণমান কলপাতৰে মেৰিয়াই মানে পুৰিব কৈছে, মানে মাছৰ পোৰা বনাব কৈছে। আৰু মাও আছে, মাৰ কাৰণেও এটা মানে নিৰামিষ কিবা এটা বনাব লাগিব। মাৰ গাটো ইমান ভাল নহয়, বেছি একো নাখায়ো বাৰু, তথাপি নিৰামিষটো বনাবই লাগিব, দাইল ভাজি কিবা অকণ লাগে আৰু ভাত খাওঁতে। তাৰপিছত মই এতিয়া লাহে লাহে আপোনালোকক সেই সকলোখিনি দেখাই থাকিম। কিন্তু দিনতো কিছুমান কৰিম বুলি ভাবিছিলোঁ, দিনৰ পৰা একো আৰম্ভ কৰিবই নোৱাৰিলোঁ। ঠিক আছে বাৰু, এতিয়া প্ৰথমে চাহকণ খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া চাহ খাই উঠি এয়া চিকেন মই মেৰিনেট কৰিব লৈছোঁ পুৰিবৰ কাৰণে। চিকেন ইমানেই লৈছোঁ, কোমলখিনি বাছি লৈছোঁ চিকেনৰ। আৰু ইয়াত হালধি গুড়ি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, মানে কাশ্মীৰী মিৰ্চটো দিছোঁ, আৰু চিকেন মছলা দিলোঁ, অকণমান টমেটো কেটচাপ দিলোঁ। আপোনালোকে চয়া চচটো দি ল'ব, চয়া চচটো দিলে মানে বেছি খাবলৈ আৰু টেষ্টি হয় মানে। তাৰপিছত দিছোঁ এয়া নিমখ দিছোঁ, অকণমান মিঠাতেলো দিলোঁ, এয়া অকণমান নিমখ দি দিছোঁ। আৰু এয়া অকণমান মেগী মছলাকণ দি দিছোঁ। আৰু এয়া লৈছোঁ মই আদা, নহৰু আৰু ধনিয়া পিচা। এইখিনি মই ধুনীয়াকৈ মানে খুন্দনাত পিচি লৈছোঁ, এইখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ সানি পেলাই মই এঘণ্টামান ঢাকি ৰাখি দিম। ইয়াত সকলোখিনি দিয়া হৈ গ'ল, নিমখ হালধি বা ক'লোৱে আপোনালোকক, আদা নহৰু পিহা আৰু ধনিয়াও মই মিহিকৈ অকণমান পিহি দিছোঁ ইয়াতে, মানে ধনিয়া গুণটো ভাল লাগিব দিলে। আপোনালোকে চয়া চচ আৰু চিলি চচ এই দুইটা দিব পাৰিব, মই অকল টমেটো কেটচাপ দিছোঁ। এয়া বাটাৰ চিকেন বনাবৰ কাৰণেও মই চিকেনখিনি ৰেডি কৰি ল'লোঁ, সকলোখিনি মছলা দিছোঁ আৰু খালি হালধিটো দিয়া নাই। এই আদা নহৰু দি দিছোঁ আৰু এচামুচ নেমু ৰস দিছোঁ। আৰু ইয়াত দৈ লৈছোঁ, এই দৈখিনি দি দিম। দৈ 4-5 চামুচমান হ'ব। আৰু এইখিনিও মই ভালকৈ মেৰিনেট কৰি এঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিম। আৰু মই আপোনালোকক বেলেগ এদিন ধুনীয়াকৈ বাটাৰ চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। আজি মই আপোনালোকক থুলমূলকৈ দেখাই দিছোঁ, কাৰণ আজিতো সকলোৱে ধুনীয়াকৈ বনাই খায়েই। মই অলপ আৰু কি বনাইছোঁ দেখাবৰ কাৰণে এয়া এনেকৈ দেখাই দিছোঁ। এয়া বাটাৰ চিকেনৰ কাৰণে মই গ্ৰেভি বনাবলৈ লৈছোঁ, আৰু তাৰ কাৰণে এইখিনি বইল কৰি ল'লোঁ। ইয়াত সকলোখিনি বস্তু দিয়া আছে, পিঁয়াজ, বিলাহী, কাজু, বাটাৰ সকলোখিনি দিয়া আছে। এয়া একদম মাংস পুৰিবৰ কাৰণে ধুনীয়াকৈ একদম ৰদ ঠিক কৰি লৈছে। আগৰকেইডাল বেয়া হৈ থাকিলে ৰদ বনাই লোৱা হৈছে, তামৰ বনাই লৈছে একদম, দেখিছে নাই? এতিয়া ধুনীয়া একদম তামৰ জুইও একদম দপদপীয়াকৈ জ্বলাই লৈছে আৰু ধুনীয়াকৈ আদা পিটি ল'ৰাকেইটাৰ লগত বহি আছে। এইফালে আমাৰ এয়া দুইজনৰ গা চা বেয়া, টুপি চুপি লগাই
জ্বৰ চৰ্দি মানুহে শুনিলে কৰোণা বুলিয়ে ভাবিব আৰু দেই চাওক এতিয়া বাহিৰত জুই জ্বলাই তেওঁলোকৰে ভাল হৈছে আৰু একদম জুই গুৰিত বহি বহি তাত ঠাণ্ডাটোত আমি এতিয়া ঘামি গৈছোঁ ঘামি গৈছে ঘাম ওলাই গৈছেগৈ ঘাম ওলাই গৈছেগৈ টুপিটো এৰিব পৰা নাই ওপৰৰ পৰা নিয়ৰ পৰিছে ওপৰত তম্বু নাই যে একদম অকণমান দেৰি পিছতে আমি এই শলা বনাই লৈছোঁ এতিয়া মাংস পুৰিম গৰমে গৰমে খাই থাকিব লাগিব ইয়াতে বহি বহি তাৰপৰা ভিতৰত কি কৰিছে এতিয়া নাজানো ভিতৰত গ'লেহে গম পোৱা যাব সেয়া ভিতৰত মোৰ কথা মই আৰু বনাই থাক আৰু চব আৰু আমি বাহিৰত খাই মেলি পিছত ভিতৰলৈ যাম তাত সেইবোৰ খাব লাগিবগৈ আৰু মানে নতুন বছৰ তেনেকৈ পালিব লাগিব এয়া মাছ পুৰিবৰ কাৰণে মই ৰেডি কৰিছোঁ এয়া কলপাত লেৰেলাই লৈছোঁ জুইত দি পেলাই এনেকৈ লৈছোঁ নিমখ হালধি আৰু তেল সানি লৈছোঁ মাছত অকণমান নহৰু দিছোঁ আৰু শুকান জলকীয়া দিছোঁ এটা এভাগ আৰু এয়া দুভাগ এনেকৈ বান্ধি কৰি লৈছোঁ আৰু এইখিনিতে জুইতে পুৰি ল'মগৈ এইখিনি কি পিটিকা কৰিবা নি অঁ পিটিকা কৰিব লাগিব পুৰি পেলাই পিটিকা কৰিবা মাছৰ পিটিকা তুমি কোৱা নাছিলা মাছৰ পিটিকা কৰিবলৈ সেইকাৰণে তুমি ভালকৈ বান্ধা আৰু আমি এতিয়া পুৰিবগৈ লাগিব জুইত এয়া দেই মাছ পুৰিবলৈ বান্ধি আনিলে দেখাই দিছোঁ আপোনালোকক এয়া এতিয়া দিয়া তুমি দি দিম এনেকৈ দি তাক এতিয়া ইয়াত মানে ওপৰতে অঙঠাবোৰ দি দিম ওপৰতে অঙঠা দি আৰু আজি মাছ পানীত কি কৰে নে যি কি কৰে হ'ব বেছিকৈ নিদিবা মাছ পুৰাতকৈ একদম জ্বলি শেষ হৈ যাব নাই অঙঠাতে দিছোঁ মাংস পুৰা চলিছে দেই আৰু সেয়া মাছ পুৰা হৈ গ'ল খালত এইবাৰ আমি দুজনী বহিছোঁ অকণমান লেডিজ পাৰ্টি জেন্টছ বেছি মানে জেন্টছে হ'লে যিমান পৰ মানে দুই টাপ মানে ল'লে নহয় কাহে ধৰি গৈছে ধোৱা আহিছে মাছ পুৰা ৰেডি এয়া আমাৰ মাছ পুৰা হৈ গ'ল মানে হাজবেণ্ডে অকণমান বেছিকৈ পুৰি দিলে মই ভিতৰত কাম কৰি থাকোঁতে লো হৈ গৈছে আৰু ধুনীয়াকৈ অকণমান নহৰুকেইটা মানে বেছি পুৰি গ'ল এতিয়া এইখিনি মই ধুনীয়াকৈ ইয়াৰ কাঁইটখিনি উলিয়াই পিটিকা বনাম এয়া 31st বুলি আমাৰ খানা ৰেডি হৈ গ'ল 10টা বাজিব হ'ল আমি এতিয়া খাই দিওঁ আমাৰ সদায়টো খুৱাই টাইমেই আৰু এয়া বনালোঁ চব বাটাৰ চিকেন এয়া নিৰামিষ পনীৰ ফুলকবি আলুৰ গ্ৰেভি আৰু এয়া চিকেন পুৰা আৰু হ'ব দেই এয়া মাছ পিটিকা এতিয়া আমি খাই থাকোঁতে আপোনালোকক লগ পাই আছোঁ আৰু আমি আজি কলপাতত খাম এওঁ আৰু মই কলপাতত খাম এহেঁতি মানে কাঁহীত খাব আজি মানে নতুন বৰ্ষ এনেকৈ পালাবা মাছ পুৰা মাংস পুৰা খাই লৈ পেলাই মানে 2020ক বিদায় দিলোঁ আৰু 2020ক বিদায় দি এতিয়া নতুনকৈ আকৌ মানে বাটাৰ চিকেন দি বুলি নতুন বছৰ আদৰোঁ আৰু তাতে পনীৰ লগত
এয়া গোটেই গৈছে দেই খাবলৈ লোৱা 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 খাব লাগে ঠাণ্ডা হ'লে কি খাবা কেনেকুৱা ক মা ইমান কষ্ট কৰি বনাইছে টেষ্টি হৈছে ন ভালে ঘৰৰ আমাৰ এইকেইটা সদস্য আৰু এয়া আমি সকলোৱে খোৱা বোৱা কৰি এতিয়া জুইৰ ওচৰত বহি আছোঁ পুৰণা চনটো বিদায় দিবলৈ ৰৈ আছোঁ আৰু বেছি সময় নাই আধা ঘণ্টা বাকী আছে সকলোৱে মোবাইল লৈ বহি আছে আৰু বাহিৰত পুৰণা বছৰত তিক্ততাখিনি জুইৰ ওচৰতে এৰি দিছোঁ পুৰণা বছৰটো জানে জুইৰ লগতে শেষ হওক আৰু গোটেই বেয়াখিনি আৰু সেইকাৰণে নতুন বছৰ চবৰ কাৰণে ভাল হওক সকলো ৰাইজৰ মানে ভাল হওক দেশৰ উন্নতি হওক আৰু কৰোণা একেবাৰে শেষ হওক আৰু এই কামনা কৰি নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আগতীয়াকৈ তোমাৰ টোপনি ধৰিছে ভাগৰ লাগিছে দিনটো ঘূৰি ঘূৰি এতিয়া 12টা বাজিলে মোৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আহিবলগীয়া 21 চনটো যেন আপোনালোক সকলোৰে ভাল হয় আৰু সকলোৰে ঘৰৰ পৰা মানে যিখিনি বেয়া আছে সকলো আঁতৰি যায় আৰু সকলোৰে মনত সুখ শান্তি বিৰাজ কৰে তাৰে কামনা কৰিলোঁ আৰু হেপী নিউ ইয়েৰ পুনৰবাৰ হেপী নিউ ইয়েৰ সকলোৱে হেপী নিউ ইয়েৰ কৈছে দেই হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী